স্বাগতম জানাইছো আৰু আমি দিমে আকৌ আমি ক'ত আছো এয়া দেৱপ্ৰতি মোৰ ভাইটি আৰু এয়া পূৰ্বাচী তাহাঁতক চিনাকি কৰাই দিলো হৈ গ'ল আমি আছো লুগুটি পাহাৰৰ কাষত বহুত ধুনীয়া এইবোৰ নাজাৰা এডোখৰ কি জেংৰা কয় নি অঁ জেংৰা মই আগতে আহি পোৱা নাই আহিছোঁ কিন্তু ইমান ভালকৈ অহা নাই তো আপোনালোকে চাওক কিমান ধুনীয়া জেগা তো পাহাৰটো ইয়াতে আছে ওচৰতে একেবাৰে আহাডোখৰ উঠাবই নহ'ল ভালকৈ আৰু ইয়াত মাংস বনাই আছে কি বনাইছে ঐ এয়া বিকাশ ভাই আনি কি খাওঁ গাহৰি হাই বুলি ক মনিক সাবস্ক্ৰাইব কৰি দিব দেই আৰু লাইক কৰি দিব তই ক'লেহে কৰে যদি আপোনালোকক আৰু ভালকৈ দেখাম জেগাটো ফটো দুটামান মাৰি লওঁ ইয়াতে ধুনীয়া ধুনীয়াকৈ ইফালে আমাৰ ফটোশ্বুট চলি আছে কেমেৰামেন আমাৰ এয়া দেৱপ্ৰতিম আৰু এয়া মডেল পূৰ্বাচী বৰগোহাঁই আমাৰ মডেল আৰু ৰাস্তাৰ কাষতে ইমান এইফালে গাড়ী মটৰ ইমান নাহে চ' কেতিয়াবা আহিব লাগে এইবোৰ জেগাত অলপ মানে ফ্ৰেছ হাৱা খাবলৈ পাহাৰটো বহুত ধুনীয়া লাগিছে মোবাইলত ইমান ভালকৈ উঠা নাই কিন্তু ইভাগে এনেকৈ বহুত ধুনীয়া লাগিছে ইয়াতে একেবাৰে লাগিয়ে আছে কাষৰতে আৰু এয়া আমাৰ আৰু এটা মডেল আহিলে লাজ কৰিছে চা আৰু এয়া আমাৰ বিকাশ ভাই চব্জি বনোৱাত বিজি এতিয়া খাবলৈ দিব কি হ'ল তোৰ ইমান ই বহুত লাজ কৰিয়া বিকাশ ভাই কিবা এটা কোৱা ক এনেই লুগুটি জেগাডোখৰ কেনেকুৱা লাগে কোৱা কি কয় জেংৰাই নাজানা আৰু সন্ধিয়া সময়লৈকে ৰৈ থাকিম নেকি হেল্ল' আমি এতিয়া যাব ওলাইছোঁ ঘৰলৈ এই বান্দৰকেইটা অকলে গৈছে আমি অকলে যাম এটাৰ লগত একো টাৰ্ণছ নাই আমাৰ আইতাক বাই বাই কেনেকুৱা লাগিলে আকৌ পূৰ্বাচী বহুত ভাল লাগিলে ভালকৈ ক বহুত ভাল ক'লে ঘৰ পোৱালে ৰক্ষা হৈছে পাহাৰটো যোৱা টাইমত আৰু এবাৰ চাই লওক এইফালে ভালেই লাগিলে আহি এনে জেগাডোখৰ কেতিয়াবা এনেকুৱা মুকলি ঠাইলৈ আহি ভাল লাগে ই মোৰ ভাইটি হয় কিন্তু ককাইকৰ নিচিনা ব্যৱহাৰ কৰি মোক সেইকাৰণে ভাল নালাগে তাক মোৰ বাই বাই এইফালে চাই দে থাকিয়ে দেখিলা আহিছে ঠাণ্ডা লাগিছে আহি ৰ'ব লগা হৈছে ট্ৰেইনখন দেখাই দিওঁ নেকি নাই হেৰি Till I get up, time is barely on. Hello.
বেলেগ দিন আমি সেদিনাও আহিছিলোঁ একেডোখৰ জেগালৈ হাই ক এইটো মোৰ মৰমৰ ককাইদেউ দীপ দাদা আমাৰ একেডোখৰ জেগাই চাওক সেইদিনাও আহিছিলোঁ আজিও আহিছোঁ আজি আৰু এক ৰাউণ্ড দিম আমি পাহাৰৰ কাষত কিবা এটা কৈ দেচোন বহুত ভাল ঠাই আহিব চবে আৰু মোৰ চেনেলটো তো অকমান লাইক কমেন্ট কৰি দিবলৈ তো ক'ব পাৰো না চেনেলটো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইব তোৰ মাতটো ভবলা মাতডাল ধুনীয়াকৈ ওলাইছে আৰু কি ওলাব এইটো টঙি ঘৰটো আমি সিদিনা ফটো মাৰিছিলোঁ আজিও মাৰিম নিচা আহি কেনেকুৱা লাগিছে কৈ দিয়কচোন কৈ দিয়ক ভাল লাগিছে বহুত ভাল লাগিছে আমাৰ নিচা হয় আৰু তই ক কেনেকুৱা লাগিছে নকৈছা হয় ক বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু ইয়াত টঙি ঘৰত সোমাইছে আমাৰ ককাইদেউ ফটো মাৰিবলৈ এইটো কি কয় জেংৰাই ন জেংৰাই সেইডোখৰ জেংৰাই আছিলে হেল্ল' গাইজ কি ধুনীয়া পাহাৰীয়া জাগা এইবোৰ আমাৰ কোনে আহিছা ইয়ালে কোনে আহিছা লুগুটি পাহাৰ নিচাটো ৰাস্তা দেখা বালি গোটেই ইয়াতে মাছ মাৰিব ভাল হৈছে দেই বহুত মাছ পালো হয় মাছ মৰা জাগা যদি চাই থাকো ঘৰ কি ধুনীয়া সুন্দৰ ঠাই বহুত ধুনীয়া পথাৰৰ মাজৰ পালোহি সেলফি ললে ডাঙৰ ডাঙৰ উঠে আকৌ ঘৰলৈ যাওঁ বুলি কৈ থৈ যাওঁ ইয়াতে ন কেনেকুৱা লাগিছে ঠাণ্ডাই জলদি শেষ কৰ গৰম হৈ উঠিছে এতিয়া দুপৰীয়াখন আপাহাতৰ পথাৰ হয় এইখন ঠাণ্ডাই আছে বোৱাৰীকেইজনী দেখাই আহোঁ এক পাক আৰু হৱাই মিচি মিচি ভাঙি আহিছে কিবা কি ধানাদাই বহি আছে ধান দাব লাগে এইখিনি ধান দাই আছে নেকি এইখিনি কোনখিনি ধান দাই আছে কি কৰিবা চব পেটুৱা পেটডাল লৈ লৈ এইডাল পেটুৱা পেটডাল লৈ লৈ পথাৰ ওলাইছে কি খাও কি খাও লাজ নাই ইজনী টেঙা কাটি আছে দেখাই আছো কোনে কাটিছে দেখাই দিয়া আছে
বোৱাৰী আমাৰ টেঙা দিছে লগৰ ছাগলী আছে খাবলৈ খাবলৈ আহিছে তোৰ বন্ধুৰ সেইকেইটা